যিহেতুকে আজি এটা খুব ভাল লগা কথা, যিহেতুকে ভাওৰাগুৰি আঞ্চলিকৰ এখন আৰু ভাওৰাগুৰি ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক যিহেতুকে বিচুৱা উৎসৱ উদযাপন কৰিবলৈ ওলাইছে। আপোনালোকে সকলোৱে জানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো জাতীয় উৎসৱ, তো এই উৎসৱটো সকলো শ্ৰেণীৰ ৰাইজে এই উৎসৱটো পালন কৰিব লাগে। তাকে আৰু মই খুব আজি এই ভাওৰাগুৰি অঞ্চলত আহি উপস্থিত হৈ খুবেই ভাল লাগিছে, যিহেতুকে ইয়াত বহুত আমোদ ফূৰ্তি কৰিব বিচাৰিছে। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ইয়াত আছে, খেল ধেমালি আছে। এই বিচুৱা উপলক্ষে বিভিন্ন ধৰণৰ ইয়াত কম্পিটিশ্যন আছে, ডেন্স কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন ৰাখিছে কমিটিকো। মই তাৰ কাৰণে মই ভাওৰাগুৰি অঞ্চলৰ এই ৰাইজৰ লগতে কমিটিক ধন্যবাদ যাচিছোঁ। ভাওৰাগুৰি অঞ্চলৰ সন্মানীয় ৰাইজৰ উদ্যোগত যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিচুৱা আজি সুন্দৰকৈ পালন কৰিছে আমাৰ যুৱ বন্ধুখিনিয়ে। আৰু চাওক, ইতিমধ্যে বিভিন্ন জাগাত আমাৰ বিচুৱা উৎসৱ পালন হৈ আছে, আৰু এই ক্ষেত্ৰত আমাৰ ভাওৰাগুৰি অঞ্চলৰ ৰাইজেও পিছ পৰি থকা নাই। এইবাৰ জাতীয় সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত যি আমাৰ পৰম্পৰাগত ৰীতি নিয়মেৰে যি আমাৰ বিচুৱা উৎসৱ পালন কৰা হয়, এই ৰীতি নিয়মৰ আধাৰতে আজি ভাওৰাগুৰি অঞ্চলতো বিচুৱা উৎসৱ পালন কৰা হৈ আছে। আৰু অলপ পিছতে ইতিমধ্যে আমাৰ সাংস্কৃতিক মঞ্চখন মুকলি কৰা হ'ল। আমাৰ বিশিষ্ট আমাৰ শিল্পী আমাৰ লক্ষী বাইদেউ আহিছে। লক্ষী বাইদেউৰ দ্বাৰা বিভিন্ন গীত পৰিৱেশন কৰা হ'ব। তো চাওক, এইটো আমাৰ কাৰণে শুভ লক্ষণ। চব জাগাতে বিচুৱা হৈ আছে, আৰু আমি আশা ৰাখিছোঁ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য আছে নিজৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে। আৰু যেতিয়ালৈকে আমি নিজে নিজক সন্মান কৰিব নাজানিম, তেতিয়ালৈকে কিন্তু আমাক বেলেগে সন্মান নকৰিব। ইতিমধ্যে আমাৰ মানুহখিনি অলপ কনচিয়াছ হৈছে, আমাৰ সংস্কৃতিৰ প্ৰতি যি দায়িত্ব পালন কৰি আছে, এইটো আমাৰ কাৰণে শুভ লক্ষণ। আৰু আগন্তুক দিনতো ভাওৰাগুৰি অঞ্চলৰ ৰাইজে যাতে এইদৰে আমাৰ জাতীয় সংস্কৃতিবিলাক ৰখাৰ কাৰণে চবে যাতে ওলাই আহি বিচুৱা উৎসৱ পালন কৰে, তাকে মই কামনা